এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছোঁ আছাম লাইভৰ দৰ্শকক। মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জেলিলৰ বিৰুদ্ধে মৰণোত্তৰ প্ৰতিলিপি আৰু গোচৰ পঞ্জীয়নৰ নামত ধন দাবীৰ গুৰুতৰ অভিযোগ। গোচৰ পঞ্জীয়ন কৰাৰ নামত মেৰাপানী আৰক্ষী থানাত দিব লাগিব ৮,০০০কৈ টকা, অন্যথা আপুনি গটা খাব পাৰে থানাৰ চৌহদৰ পৰা। এই অভিযোগ ভুক্তভোগীৰ। জনাই আছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। উদক যেন ভেটাৰখীয়া পাতিছে চৰকাৰে। গোচৰ পঞ্জীয়ন কৰিবলৈ হ'লে প্ৰথমতে জমা কৰিব লাগিব ৮,০০০কৈ টকা, নহ'লে ধমক খাব লাগিব আপুনি মোৰ দৰে সাধাৰণ লোক। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৭ আগষ্ট তাৰিখে জিতুল দাস নামৰ এজন বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হৈছিল। মৃত জিতুল দাসৰ পৰিয়ালে লগে লগে এই সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল। কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জেলিলে গোচৰটো পঞ্জীয়ন নকৰি থানাতে বিষয়টো মীমাংসা কৰিবলৈ মৃত জিতুল দাসৰ পৰিয়ালক হেঁচা দিয়ে। আজি ২ মাহ দিন উকলি যোৱাৰ পাছতো বিদ্যুৎ কোম্পানী নিকনে দুৰ্ভগীয়া পৰিয়ালটোক ফুটা কৰি এটাও সহায় কৰা নাই। জিতুল দাসৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ বিচাৰি মেৰাপানী আৰক্ষী থানাত এখন এজাহাৰ দিবলৈ গৈছিল। কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জেলিলে মৰণোত্তৰ প্ৰতিলিপি আৰু গোচৰ পঞ্জীয়ন কৰাৰ বাবদ ৮,০০০কৈ টকা উৎকোচ বিচাৰিলে আৰু দুৰ্ব্যৱহাৰ কৰি দুৰ্ভগীয়া পৰিয়ালটোক থানাৰ চৌহদৰ পৰা খেদি পঠিয়ালে। সম্প্ৰতি আব্দুল জেলিলৰ এনে নীতি বহিৰ্ভূত কাণ্ডৰ প্ৰতিবাদ জনাই জিতুল দাসৰ পৰিয়ালটোৱে গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এক গোচৰ ৰুজু কৰিছে। ভাদৰ ১০ তাৰিখৰ দিনাখন আমাৰ ল'ৰাটো কাৰেণ্টত লাগি তেনেকৈ মৃত্যু হ'ল। মৃত্যু হৈ যোৱাৰ পিছত মই তেখেতলোকক ক'লোঁ যে ছাৰ কেছখন চালান কৰি দিয়ক। তাৰপিছত মই এদিন দুদিন নহয় কেইবাদিন ৫ দিনমান গ'লোঁ। যোৱাটো তেখেতলোকে মোক কি ক'লে যে পইচা ৮,০০০ লৈ নিবি। অচি চাই নিজে কৈছে মোক, মেৰাপানী থানা। আৰু তেতিয়া মই তই পইচা ৮,০০০ লৈ নিবি, তোৰ কেছটো যেতিয়া থানালৈ এই কোৰ্টলৈ দি দিম, তোৰ ৰেফাৰ কৰি দিম, তেনেকৈ বুলি ক'লে। নাই পোৱা পোষ্টমৰ্টম ৰিপৰ্টটো আৰু এইটো যি নম্বৰটো সেই বস্তুটো মই বিচাৰি গৈছিলোঁ। তেখেতে মোক তেনেকুৱাখিনি ক'লে। পইচা ৮,০০০ বিচাৰিলে। আৰু তেতিয়া মই এই ওপৰলৈ মই আদালতলৈ যাবলৈ মই বাধ্য হ'লোঁ। তেওঁলোকক গৈ পিনি মই সাজু কৰি কৈছোঁ যে মোক আপোনালোকে ন্যায়টো উপায় এটা কৈ দিয়ে। আপুনি ৮,০০০ টকা দিব নোৱাৰাৰ কাৰণে আজিলৈকে পোৱা নাই? নাই পোৱা আজিলৈকে মই নাই পোৱা। এই পোষ্টমৰ্টমৰ ৰিপৰ্টটো নাই পোৱা আৰু সেই নম্বৰটো নাই পোৱা। কোনে বিচাৰিছে পইচাটো আপোনাক? অচি চাই বিচাৰিছে। কোন থানা কৈছে? মেৰাপানী থানা অচি। মই নামটো বিশেষকৈ নাজানো, কিন্তু মেৰাপানী থানা মেইন যিজন অচি তেখেতে কৈছে। মই প্ৰায় ৫-৬ দিনমান গৈছোঁ। মই নাই দিয়া, আজিলৈকে দিয়াই নাই। মই কৈছোঁ হয়। মোৰ হাজবেণ্ডজন ভাদৰ ২৭ তাৰিখে আগষ্টৰ ২৭ তাৰিখে ঢুকালে। মেৰাপানীৰ ৰামপুৰত কাম কৰিবলৈ গৈছিলে। কাম কৰিবলৈ লাইটৰ পোষ্টত উঠোঁতেই ঢুকালে। নাই একো নাই দিয়া। দিম বুলি কৈছিলে, কিন্তু আজিলৈকে একোৱে পোৱা নাই। পৰিয়ালটো তেনেকৈ চলিছোঁ আৰু, একো নাই আৰু। বেংকৰ লোন আছিলে। RBL গোটৰ আছিলে ৩০,০০০ লৈছিলোঁ মই। সেইটো গোটৰ ধাৰ মাৰিবই পৰা নাই। আমি দিছোঁ তেওঁ আমাৰ পৰা ডিমাণ্ড নিছিলে। নিয়াৰ পিছতো আমাক কোনো ধৰি লওক এদিনা দিম সিদিনা দিম চবে আহে ক'বলৈ, ঘৰত চবেই আহে ক'বলৈ, কিন্তু আজিলৈকে কোনো খা খবৰেই নাই। নাই কৰা। আমাৰ পৰা পইচা ৮,০০০ বিচাৰিছে। আমি এনেকৈ পোষ্টমৰ্টম ৰিপৰ্ট যি দিয়ে এনেকৈ বিচাৰি গৈছিলোঁ। যিওঁতে আমাক পইচা ৮,০০০ বিচাৰিছে। ৮,০০০ দিলেহে বোলে সিহঁতি তেনেকুৱা কাগজখিনি দিব পৰা নাই আজিলৈকে। নাই পোৱা। তৰিছোঁ। এতিয়া প্ৰশ্ন উঠিছে, এই দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাবনে, নে কোনো উচ্চ পদস্থ আৰক্ষী বিষয়াৰ সৈতে গোপন বুজাবুজি কৰিব ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জেলিলে?